যোৱা দুটা দিন আমাৰ ভাৰতবাসীৰ বাবে লগতে সমগ্ৰ বিশ্বৰ বাবে দুখৰ দিন কাৰণ এই দুটা দিনতেই আমি হেৰুৱালো আমাৰ বিশিষ্ট অভিনেতা ঋষি কাপুৰ ছাৰ আৰু ইৰফান খান ছাৰক তেওঁলোকৰ যি অভিনয় যি সৰলতা যি আদৰ্শ আমাৰ মাজত ৰাখি থৈ গ'ল হেয়া আমাৰ মাজত সদায় জীয়াই থাকিব তেওঁলোকৰ এই অকাল বিয়োগত আমাৰ পইণ্ট অফ ভিউ চেনেল সঁচাকৈ মৰ্মাহিত হৈছোঁ আৰু তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ আমি কামনা কৰিছোঁ ঋষি কাপুৰ ছাৰৰ মৃত্যুৰ সময়ত বয়স আছিলে 67 তেওঁ আজি কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিলে তেওঁ আক্ৰান্ত হৈ আছিলে বন মেৰো কেঞ্চাৰৰ এই বন মেৰো কেঞ্চাৰ কি আপোনালোকক কৈ দিছোঁ আপোনালোক সকলোৱে জানে যে আমাৰ শৰীৰত কিছুমান সেল ডেভেলপ হৈ থাকে সেল গ্ৰোথ হৈ থাকে ঠিক তেনেকৈ আমাৰ হাড়তো আমাৰ সেল ডেভেলপ হৈ থাকে বা সেল গ্ৰোথ হৈ থাকে যেতিয়া এই সেলসমূহ লগাতকৈ বেছি পৰিমাণে আমাৰ শৰীৰত আৰম্ভ হয় লগাতকৈ বেছি পৰিমাণে প্ৰডিউস হয় যেতিয়া ই অতিপাত গ্ৰোথ হয় কোনো এটা পাৰ্টিকুলাৰ ঠাইত একত্ৰিত হৈ যায় তেতিয়া ই ৰূপ লয় কেঞ্চাৰৰ ঠিক এই বেমাৰতে ভুগি আছিলে আমাৰ মৰমৰ ঋষি কাপুৰ ছাৰ তাৰ পিছতে আহিছোঁ ইৰফান খান ছাৰৰ মৃত্যুৰ সময়ত ইৰফান খান ছাৰৰ বয়স আছিলে 53 তেওঁৰ মৃত্যু হয় নিউৰো এণ্ডক্ৰাইন কেঞ্চাৰৰ বাবে এণ্ডক্ৰাইনে আমাৰ শৰীৰত যিবিলাক হৰমন উৎপন্ন হয় তাতে ভূমিকা পালন কৰে এই এণ্ডক্ৰাইনে আমাৰ শৰীৰৰ বিভিন্ন হৰমন উৎপন্ন কৰে আৰু যিয়ে আমাৰ তেজত সোমাই আমাৰ সেলসমূহ অৰ্থাৎ আমাৰ কোষসমূহ এক্টিভ কৰি দিয়ে এই সেলসমূহ এক্টিভ হোৱাৰ লগতে আমাৰ বহু পৰিমাণে ই গ্ৰোথ কৰিবলৈ ধৰে বহু পৰিমাণে বৃদ্ধি হৈ যায় তেতিয়া ই লাহে লাহে ৰূপ লয় কেঞ্চাৰৰ ইয়াৰ বিষয়ে নেক্সট ভিডিঅ'ত ইয়াৰ বিতংভাৱে আলোচনা কৰিম আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম আপোনালোকক ক'বলৈ ট্ৰাই কৰিম পৰা কেনেকৈ আপোনালোকে হাত সাৰিব পাৰিব কাৰণ আপোনালোকে জানে যদিহে কেঞ্চাৰ প্ৰথম অৱস্থাত ধৰা পৰে তেনেহ'লে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ গতিকে কিবোৰ লক্ষণ দেখা দিলে আমি গম পাম যে আমাৰ শৰীৰত কেঞ্চাৰৰ লক্ষণ দেখা দিছে কেঞ্চাৰ হ'বও পাৰে প্ৰিকশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে মোৰ নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটি পইণ্ট অফ ভিউ আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ